গুড মৰ্নিং এভৰিৱান আৰ জে মিক্স আছাম চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ সকলোকে। তো আজি ভিডিঅ'টো বনোৱা বিশেষ টপিকটো হৈছে যদি আপোনাৰ হাতত এটা এণ্ড্ৰইড ফোন আছে, যদি ফোনটো কিবা কাৰণে পৰি পেলাই আপোনাৰ ফোনটো ভাগিছে, তো আপুনি ফোনটো ভঙাৰ পিছত কি কৰিব লাগিব বা কি কৰিব নালাগে, সেই বিশেষ টপিকটোৰ ওপৰত আজি আলোচনা কৰা ফালৰ পৰা বনোৱা হৈছে। মোৰ লগত আগতে যে যিটো ফোনেদি ভিডিঅ' কৰি আছিলোঁ, নতুন ফোন কিনিছোঁ। মোৰ আগত ফোন আছিলে অ'প' A7। এই ফোনটো কিনিছিলোঁ প্ৰায় ছমাহৰ আগত 18,000 টকা দি পেলাই কিনিছিলোঁ ফোনটো। প্ৰায় ছমাহমান চলোৱাৰ পিছত ভিডিঅ' বনাই থকা অৱস্থাতে ফোনটো মোৰ ৰাস্তাত পৰি ভাগি থাকিলে। তো ভাগাৰ পিছত জাষ্ট অলপমান কোণা এটা ভাঙিছিলে। তো ডিলাৰত ফোন কৰিলোঁ। ডিলাৰত ফোন কৰোঁতে সুধিলোঁ কিমান লাগে বুলি, সোধাত ক'লে 3800 লাগে বুলি ক'লে। তো 3800 লাগে বুলি কোৱাৰ কাৰণে মই ভাবিলোঁ যদি অলপ কমতো হৈ যায়, তো বাহিৰত এবাৰ টাচ কৰি চাওঁ। তো গ'লোঁ, টাউনত গ'লোঁ, গৈ পেলাই শ্বপত সুধিলোঁ বাহিৰত। সুধোতে ক'লে যে 1800 মান পৰিব, ভাল হ'ব বুলি ক'লে। তাৰপিছত মোৰ লগৰ এজনৰ হ'লচেলৰ দোকান চিনাকি আছিলে, তাতে গৈ পেলাই মই ফ'ল্ডাৰটো কিনিলোঁ, যিটো আপোনাৰ ডিছপ্লে হয় ফ'ল্ডাৰ বুলি কয়। ফ'ল্ডাৰটো কিনিলোঁ অৰিজিনেল নহয় আচলতে। একচুৱেলি সিহঁতে কোনো ৱাৰেণ্টি নিদিয়ে বা কোনো গেৰেণ্টি নিদিয়ে। লগাই লোৱাৰ পিছত আপোনাৰ কিবা এটা হৈ গ'লেও সিহঁতৰ একো ক'বলগীয়া নাই তাত। তো লগাই ল'লোঁ। প্ৰায় ফ'ল্ডাৰটোত ল'লে 1200 টকা আৰু ফিটিং চাৰ্জ ল'লে 200 টকা। তো লগাই লোৱা প্ৰায় 3 দিনমান পিছতে পকেটতে নিজে আপোনালোকে দেখিবলৈ পাইছে ডিছপ্লেখন নিজে ভাগি থাকিলে। 1400 টকা টোটেলি ৱেষ্ট মানে। তো আপোনালোকৰ মোৰ ফালৰ পৰা এটাই ছাজেষ্ট দিওঁ, যদি আপোনালোকৰ ফোনটোৰ ডিছপ্লে ভাঙিছে, যদি কাম চলি আছে অৰিজিনেল ডিছপ্লেখনৰ, তো আপোনালোকে সেই ফোনটোৱে ইউজ কৰক, মানে সেইখন ডিছপ্লে ইউজ কৰক যদি আপোনালোকৰ কাম চলি আছে। যদি আপোনালোকে যদি ডিছপ্লে লগাবলৈ যায়, তো ডিছপ্লেখন লগাবলৈ যাওঁতে আপোনাৰ 1400-1500 টকাটো আপোনালোকে হ'লচেল চিন নাপালে বা ৰিটেইলত যদি আপুনি লগাবলৈ যায়, যিটো একচুৱেলি মোবাইল ৰিপেয়াৰিং কৰা দোকানত যদি লগাবলৈ যায়, আপোনাৰ 2000 মান টকাৰ ভিতৰত লৈ যাব। ফোন লৈ দাম হ'ব। তো একজেক্টলি ধৰক মোৰ ফোনটো এতিয়া 2000 টকা গ'ল, যে মোৰ ৰেঞ্জৰ ফোন হ'লে আপোনাৰ 2000 মান টকা গুচি যাব। তো যোনটো বস্তু ৱাৰেণ্টি গেৰেণ্টি একো নাই, সেই বস্তুত লগাই কোনো লাভ নাই। তো মই এতিয়া বিশেষকৈ ফোনটোতে ভিডিঅ' বনাব নোৱাৰিলোঁ, কেমেৰাৰ ওচৰতে ফাটি গ'ল। ক'তো পৰাও নাই, ক'তো একো হোৱা নাই। ছেকেণ্ড টাইম নিজে পকেটতে মানে অকণমান হেঁচা পৰোঁতে ভাগি থাকিলে। গতিকে মোৰ ফালৰ পৰা এটাই ছাজেষ্ট দিওঁ যে আপোনালোকক, যদিও আপোনালোকে ডিছপ্লেখন চেঞ্জ কৰিব বিচাৰিছে, তো আপোনালোকে ডিলাৰত গৈ পেলাই চেঞ্জ কৰক আৰু অৰিজিনেল লগাওক। ডুপ্লিকেট লগাই পেলাই আপোনালোকে কেতিয়াও ছেটিছফাইড হ'ব নোৱাৰে। যিটো মই ছেটিছফাইড নহ'লোঁ, 3 দিনৰ পিছত ভাগিয়ে থাকিলে। তো আৰু 2-এজন সেনেকুৱা মই লগৰ বন্ধুও দেখিছোঁ যে ফ'ল্ডাৰ লগাই অনা 2-3 দিন পিছতে ভাঙি থাকে। যদি আপোনালোকে 2 দিন ৱেইট কৰি পেলাই অৰিজিনেলটো লগাওক। মই ভাবোঁ আপোনালোকে 2-এদিন ৰখি পেলাই অৰিজিনেলটো লগাওক, তো আপোনালোকৰ বেছি দিন লাষ্টিং কৰিব মানে ডিছপ্লেখন। তো মোৰ এতিয়া এই বস্তু অট'মেটিক ব্ৰাইট কমি যায়, ব্ৰাইটনেছ একেবাৰে নাই। তো মোবাইলটো চলাব মানে 1400 টকা গ'ল, টোটেলি ৱেষ্ট। আকৌ যদি মই লগাব যাওঁ ছেম এগেইন আকৌ 1400 টকা যাব। গতিকে মই লগোৱা নাই, মই এটা নতুন ফোনেই কিনিলোঁ। গতিকে মই ভাবোঁ আপোনালোকেও যাতে ডিছপ্লে যদি লগায়, যদি আপোনালোকৰ ডিছপ্লেখন ভাঙিছে বা ফ'ল্ডাৰটো চেঞ্জ কৰিব বিচাৰিছে, তো আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।